এঘণ্টাত উপাৰ্জন 50 লাখ এদিন 500 টকা জেপত লৈ মুম্বাইলৈ আহিছিল কপিল শৰ্মা মাতৃৰ আশীৰ্বাদ শিৰত লৈ এসোপা সপোন বুকুত বান্ধি এদিন ল'ৰাটো আহিছিল মুম্বাইলৈ স্বভাৱ সুলভভাৱে কথা ক'লে ল'ৰাজনৰ কথাত মানুহে সঁহাৰ সমল বিচাৰি পাইছিল কোনে জানিছিল মাত্ৰ 500 টকা জেপত লৈ অমৃতসৰৰ পৰা মুম্বাইৰ মহানগৰীত প্ৰৱেশ কৰা ল'ৰাটোৱে দিন সমগ্ৰ বিশ্বকে হহুৱাব আৰু হৈ পৰিব দেশৰ আটাইতকৈ ধনী কমেডিয়ান আমি ক'ব খোজা সেই ল'ৰাজনেই হৈছে বৰ্তমান সময়ত প্ৰতিগৰাকী ভাৰতীয়ৰ বুকুত অন্য এখন আসন বনাবলৈ সক্ষম হোৱা কপিল শৰ্মা মিডিয়াৰ ৰিপৰ্ট অনুসৰি কপিল শৰ্মাৰ বৰ্তমানৰ সম্পত্তিৰ পৰিমাণ $35 মিলিয়ন অৰ্থাৎ 275 কোটি প্ৰথম অৱস্থাত কপিল শৰ্মাই বৰ্তমান কৰি থকা শ্ব'টোৰ এটা খণ্ডৰ বাবদ 10 লাখ টকা লৈছিল যদিও বৰ্তমান কপিল শৰ্মাই এটা এপিছডৰ বাবদ লয় 50ৰো অধিক টকা এটা অনুষ্ঠানত কপিল শৰ্মাক মাতিলে আয়োজকে দিব লাগে 70-80 লাখ বিজ্ঞাপনত অভিনয়ৰ বাবে কপিল শৰ্মাৰ মাননি 1 কোটিৰ অধিক কপিল শৰ্মাৰ মাহে উপাৰ্জন প্ৰায় 3 কোটি আৰু বছৰি 35 কোটিৰো অধিক টকা উপাৰ্জন কৰে 2012 চনতে কপিলে মুম্বাইত 8 লাখ টকাৰ বিনিময়ত এটা ঘৰ ক্ৰয় কৰিছিল মুম্বাইৰ কেইবা স্থানতো আছে কপিল শৰ্মাৰ বিলাতী ফ্লেট কপিল শৰ্মাৰ মাৰ্চেট ৰেঞ্জ আৰু ভলভো এক্সিৰ দৰে দুখন বিলাসী গাড়ীৰ লগতে কেইবাখনো গাড়ীৰ গৰাকী এঘণ্টাত উপাৰ্জন 50 লাখ এদিন 500 টকা জেপত লৈ মুম্বাইলৈ আহিছিল কপিল শৰ্মা মাতৃৰ আশীৰ্বাদ শিৰত লৈ এসোপা সপোন বুকুত বান্ধি এদিন ল'ৰাটো আহিছিল মুম্বাইলৈ স্বভাৱ সুলভভাৱে কথা ক'লে ল'ৰাজনৰ কথাত মানুহে সঁহাৰ সমল বিচাৰি পাইছিল কোনে জানিছিল মাত্ৰ 500 টকা জেপত লৈ অমৃতসৰৰ পৰা মুম্বাইৰ মহানগৰীত প্ৰৱেশ কৰা ল'ৰাটোৱে দিন সমগ্ৰ বিশ্বকে হহুৱাব আৰু হৈ পৰিব দেশৰ আটাইতকৈ ধনী কমেডিয়ান আমি ক'ব খোজা সেই ল'ৰাজনেই হৈছে বৰ্তমান সময়ত প্ৰতিগৰাকী ভাৰতীয়ৰ বুকুত অন্য এখন আসন বনাবলৈ সক্ষম হোৱা কপিল শৰ্মা মিডিয়াৰ ৰিপৰ্ট অনুসৰি কপিল শৰ্মাৰ বৰ্তমানৰ সম্পত্তিৰ পৰিমাণ $35 মিলিয়ন অৰ্থাৎ 275 কোটি প্ৰথম অৱস্থাত কপিল শৰ্মাই বৰ্তমান কৰি থকা শ্ব'টোৰ এটা খণ্ডৰ বাবদ 10 লাখ টকা লৈছিল যদিও বৰ্তমান কপিল শৰ্মাই এটা এপিছডৰ বাবদ লয় 50ৰো অধিক টকা এটা অনুষ্ঠানত কপিল শৰ্মাক মাতিলে আয়োজকে দিব লাগে 70-80 লাখ বিজ্ঞাপনত অভিনয়ৰ বাবে কপিল শৰ্মাৰ মাননি 1 কোটিৰ অধিক কপিল শৰ্মাৰ মাহে উপাৰ্জন প্ৰায় 3 কোটি আৰু বছৰি 35 কোটিৰো অধিক টকা উপাৰ্জন কৰে 2012 চনতে কপিলে মুম্বাইত 8 লাখ টকাৰ বিনিময়ত এটা ঘৰ ক্ৰয় কৰিছিল মুম্বাইৰ কেইবা স্থানতো আছে কপিল শৰ্মাৰ বিলাতী ফ্লেট কপিল শৰ্মাৰ মাৰ্চেট ৰেঞ্জ আৰু ভলভো এক্সিৰ দৰে দুখন বিলাসী গাড়ীৰ লগতে কেইবাখনো গাড়ীৰ গৰাকী